যোৰহাট টাউনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত মানে মোৰ মা ঘৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আমি গৈছিলোঁ অধিৱেশনস্থলীলৈ, যিখন মৌবন্ধা নামৰ এটা জেগাত হৈছে। যোৱা বছৰ এইখন অধিৱেশন হৈছিলে ৰঙিয়াত আৰু এইবাৰ আমাৰ যোৰহাট জিলাত হৈছিল। যোৰহাটৰ হাইৱেৰ পৰা মই আহিছিলোঁ অধিৱেশনৰ যি প্ৰাৰম্ভিক যো-জা সেয়া চাবৰ কাৰণে। আৰু মই সমূহ ৰাইজক মই আজি অধিৱেশনৰ স্থলীৰ পৰা স্বাগতম জনালোঁ। আহকচোন মোৰ লগতে আপোনালোকক সকলোকে আমাৰ যি হ'বলগীয়া যোৰহাটৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যি হ'বলগীয়া আছে সেয়া মই সমন্বয় ক্ষেত্ৰখন দেখুৱাবলৈ গৈ আছোঁ, যিখন আমাৰ হ'ব দ্বিতীয় এখন বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'ব। আৰু এয়া চাওকচোন, এয়া অস্থায়ীভাৱে বনোৱা এটা নামঘৰ, য'ত দেখি মানে ইমান ভাল লাগে। এয়া মোৰ ভণ্টি আৰু মই, মোৰ হাজবেণ্ড, আমি সকলো গৈছিলোঁ চাবলৈ আৰু আমি দেখি সেৱা ল'লোঁ তাতেই। কিমান যে ভাল লাগিছে, এখন বৈকুণ্ঠ পুৰীলৈ মানে পৰিণত হৈছে। এয়া হৈছে ৯৪ সংখ্যক চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন উখল মাখলৰ পৰিৱেশৰ যো-জা চলি আছে। এয়া চাওকচোন, ধুনীয়া ধুনীয়া এয়া শিবিৰ বনোৱা হৈছে। ইমান ধুনীয়াকৈ যে শিবিৰখিনি বনোৱা হৈছে দেখিয়ে চকু মানে থৰ হৈ যায়। আৰু আমি চবেই, মই আৰু ভণ্টি গৈছিলোঁ, আমি দুইজনীয়ে চাদৰ মেখেলা পিন্ধি গৈছিলোঁ, যিহেতু এইটো ধাৰ্মিক অনুষ্ঠানৰ জেগা আৰু চাদৰ মেখেলাযোৰ আমাৰ অসমীয়া বোৱাৰীৰ এটা ধুনীয়া চিহ্ন, সংস্কাৰ আৰু পিন্ধি গ'লে নিজৰো ভাল লাগে। চাওকচোন, মই আজি মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ পাই মই নিজেও খুব ভাল অনুভৱ কৰিছোঁ। আৰু আমি এয়া চাই মেলি চাহ একাপ একাপৰ জুতি ল'লোঁ। আৰু এয়া উখল মাখল পৰিৱেশ চবতে চলি আছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা বিভিন্ন জেগাৰ পৰা ভকত বৈষ্ণৱ আহিব আৰু আমি যোৰহাটবাসী বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে আমি আদৰিবলৈ পাম। ইয়াৰ সকলো মানুহে, ৰাইজসকলে সকলো সাজু হৈ আছে তাৰ কাৰণে, যিহেতু বিভিন্ন জেগাৰ পৰা নানা আহিব মানুহ আৰু সেইকাৰণে সকলোৱে নানা ধৰণে প্ৰস্তুতি চলাই আছে। এয়া অস্থায়ীকৈ হ'লেও টয়লেটৰ ব্যৱস্থা কৰিছে, কাৰণ শিবিৰত বহুত মানুহ আহিব, তেওঁলোকৰ কাৰণেও অস্থায়ী টয়লেটৰ যোগাৰ কৰিছে। আৰু এয়া আমি সকলোৱে ধুনীয়াকৈ চালোঁ মেলিলোঁ। শেষত এয়া ৰাইজৰ সেৱা ল'লোঁ আৰু সেৱা লৈ ইমান ভাল লাগিল আৰু ধুনীয়াকৈ আকৌ যাবলৈ আমিও ভাবিলোঁ। আৰু সকলো ৰাইজক আমি এয়া অধিৱেশন চাবলৈ ধুনীয়াকৈ নিমন্ত্ৰণ জনালোঁ। ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকৈ হ'বলগীয়া এই ধুনীয়া অনুষ্ঠান ভাগি লৈ আমি সকলো অসমবাসী ৰাইজ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জাতি জনজাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সকলো লোককে আমি স্বাগতম জনাবলৈ ৰৈ আছোঁ। আৰু এই অতুলনীয় কৃষ্ণৰ বাণীৰে মুখৰিত হোৱা অনুষ্ঠান ভাগিলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু সকলো আহক।